আহিছোঁ। বাগানৰ দৃশ্যবোৰ কেনেকুৱা লাগিছে অলপ কৈ দিবা নেকি? বাগানৰ দৃশ্যবোৰ সঁচাই মনোমোহা। আচলতে যি আমি জীৱন যাপন কৰি আছোঁ ঠেককৈ মানে কথাটো এনেকুৱা ধৰণৰ হয়, যিটো জীৱন আমি যাপন কৰি আছোঁ সমূহীয়াভাৱে প্ৰদূষণৰ মাজত, তাৰ পৰা আঁতৰি আহিলে এই জীৱনটোৰ অনুভূতিবিলাক আহিব। এই জীৱনটো কেনেকুৱা হয় তেতিয়াহে আপোনালোকে গম পাব এই জীৱনৰ ওপৰত। আচলতে প্ৰকৃতিৰ মাজত থাকি সঁচাকৈ কেনেকুৱা লাগে তেতিয়াহে গম পাব নালাগে। যিসকলে গৈছে সেইসকলে নিশ্চয় গম পায় চাগে প্ৰকৃতিৰ মাজত থাকি কেনেকুৱা লাগে। আৰু তাৰ উপৰি হৈছে আমি আছোঁ এতিয়া চাহ বাগানৰ মাজত। চাহ বাগানৰ গতিকে মাজত আছে ন? চাহ বাগানৰ এটা বিশেষ এটা স্তৰ আছে অসমত। গতিকে চাহ বাগানৰ স্তৰৰ কথা ক'বই নালাগে। গতিকে চাহ বাগানৰ মাজত আহিলে নিশ্চয় ভাল লাগে, এটা বেলেগ পৰিৱেশ। নিশ্চয় গম পাইছে চাহ বাগানৰ মাজৰ পৰিৱেশটো কেনেকুৱা, কিমান ধুনীয়া, কিমান নিউট্ৰেল হৈ থাকে, কিমান মানে অক্সিজেন। যদি অক্সিজেন ল'ব মন যায় আপোনালোকে ভাবিছে ভাল প্ৰদূষণমুক্ত যদি এটা পৰিৱেশ আপোনালোক উপভোগ কৰিম বুলি ভাবে, তেনেহ'লে কেতিয়াবা সময় উলিয়াই চাহ বাগানৰ মাজলৈ আহিব। চাহ বাগানৰ মাজত থাকি সঁচাই ধুনীয়া লাগে, সম্পূৰ্ণ প্ৰদূষণমুক্ত, সম্পূৰ্ণ এখন বেলেগ দুনীয়া। আপোনালোকে থাকি নিশ্চয় ভাল পাব। প্ৰকৃতিৰ যি মনোমোহা সৌন্দৰ্য, মনোমোহা যি অনুভৱ, সেই অনুভৱ আপোনালোকে চাহ বাগানৰ মাজত নিশ্চয় পাব। আৰু